সকলোকে নমস্কাৰ জনাইছোঁ। মই এটা মিনি ব্লগৰ পৰা। এই ব্লগটো কালিৰ হয়, মই আজিহে আপলোড দিছোঁ দেই। এয়া ঘৰ তলা মাৰিলোঁ, মানে শইকীয়াদাৰ ঘৰত যে ৰাতি ভোজ আছে বুলি কৈছোঁ, দিনতে অকণমান চব্জি কাটি থৈ আহোঁ। বাটত দেখিছেনে এটাও মানুহ নাই, যিহেতু ডিফেন্স এৰিয়া, গতিকে অলপমান মানুহৰ সমাগমটো কমিছে। আৰু বহুত ৰ'দ দেই, সকলো ঘৰতে থাকিব। ৰ'দত বেছি ওলাই নুফুৰিব, নহ'লে দেহা কলা পৰিব। গানতে আছে নহয় জানো বাৰু। এয়া আহি চব্জি কটাত লাগি গ'লোঁ। দাংবডি আছিলে, কবি আছিলে, গাজৰ আছিলে, এনেকৈ মিক্স চব্জি আছিলে, সেই কাটাত লাগি গ'লোঁ। তাৰপৰা আহি আকৌ ভাত খাই বৈ সন্ধিয়া গ'লোঁ। মোক ডাইৰেক্ট পাকঘৰত পঠিয়ালে নহয়, বোলে যা তই আম আৰু পদিনা চাটনি বনাগৈ। মই বোলো খায়ো ভাল পাওঁ, যিহেতু বনায়ো ভাল পাম। তাৰপিছত ভোট জলকীয়া কিন্তু দেখালোঁহে। ভোট জলকীয়াটো কিন্তু নিদিলোঁ, কিয় জানেনে, ভকতসকল অকণমান বয়সীয়া ন, পটককৈ আকৌ পেট চেট পুৰিলে কি হ'ব, সেই বুলি ভাবি মাইক্ৰ' জলকীয়া দিলোঁ। এয়া খুব ধুনীয়াকৈ আম আৰু পদিনাৰ চাটনিটো পিচি লৈছোঁ। আম আৰু পদিনাৰ লগত মান ধনিয়াও দিছোঁ। এয়া আকৌ ওচৰৰে বাইদেউ এগৰাকীয়ে মোক জোকাই আছিলে, ভিডিঅ' বনাইছে দেই বোলে। মই বোলে হয়, বনাই আছোঁ আৰু লাহে ধীৰে। চাওকচোন, দেখিব আৰু খাওঁ খাওঁ লাগিছে নেকি। মই হ'লে খাই খুব ভাল পাওঁ। আৰু কালি মাছ, বিলাহী, সৰিয়হ দি বনোৱা হৈছিলে। তাৰপিছত মিক্স চব্জি আছিলে, ডাল আছিলে, মাছৰ পেটু ভাজিছিল পচলা দি। কিন্তু চাটনিখিনি মেইন, ইমানেই ভাল লাগিল নহয় খাবলৈ। এয়া ভকতসকলে নাম লৈ আছে দেই। অকণমান কুঁহিয়ে ভিডিঅ' কৰি আনিলে। মই অকণমান ভিতৰত কামত ব্যস্ত হৈ আছোঁ, যিহেতু মানুহজনো আহি আছে। চাহ বনাত লগাই দিছে মোক। চাহকাপৰ লগত তিল পিঠা, ৰসগোল্লা এনেকৈ চাহ দিছিল আৰু পনীয়া ভুজিয়া। এইফালে আকৌ আমাৰ ৰান্ধনীশাললৈ আহিলোঁ। এইটো দেখিছেনে, চিলিণ্ডাৰটোৰ ওপৰত ইটাটো আমাৰ ইয়াত দেশী যোগাৰ, মানে ৰেগুলাৰটোত অকণমান ঢিলা, সেইকাৰণে সেইটো দি হেঁচা মাৰি থৈ দিছে। এয়া ভকতে খানা মানে ভোজ বনাই আছে আৰু চাউল সিজোৱা মুঠি যিহেতু আছিলেই, কৈছোঁ আপোনালোকক। মাছৰ হৈ গ'ল, মাছ বিলাহী সৰিয়হ দি বনাইছিল, আৰু ডাল হৈ গ'ল। ইফালে এইজন চব্জিত যে কিবা দি আছে মছলা, তেওঁ হৈছে শইকীয়াদা দেই। চিনি পায়েই বাৰু মোৰ ভিডিঅ' চোৱাসকলে। ইফালে আমাৰ কুঁহিও ওচৰতে ৰখি আছিলে। ইফালে আকৌ আমাৰ খুৰাকেইজন বহি আছিলে। খুৰাই আকৌ মোক মাতিছে নহয়, চুমি ভিডিঅ' বনাইছে নাই? বোলো বনাইছোঁ এনেকৈ ক'লে খুব ভাল লাগে। তেনেকুৱাতে আহিলে আকৌ আমাৰ প্ৰসাদৰ। এয়া বাইদেউ এগৰাকী আকৌ খুব ধুনীয়াকৈ তামোল গছাই আছিলে। আৰু বহুত দিনৰ মূৰত প্ৰসাদ খোৱা নিচিনা লাগিলে, খুব ভাল লাগিলে। মানে বহুত দিন হ'ল খোৱাই নাছিলোঁ প্ৰসাদ। প্ৰসাদ খাই মই খুব ভাল পাওঁ দেই। আপোনালোকে ভাল পায় নাই জনাবচোন। তাৰপিছত এয়া ওচৰতে বাইদেউ কেইগৰাকীমান, আমি আৰু কথা পাতি আছিলোঁ। এয়া তামোল কাটি থকা বাইদেউগৰাকীৰ হাজবেণ্ড পষ্টিং আহিছে জন্মত, তাকে পাতি আছিলোঁ। এয়া শইকীয়াদাৰ ল'ৰা সৰুটো, সি আকৌ তাৰ ভাগৰ লাগিল ধুতি পিন্ধি, ইয়াকে বিচনা ওপৰত উঠি আৰাম কৰি আছে। এই বাইদেউ আকৌ আমাৰ নামঘৰৰ পিনে যে, বাইদেউক জিকাই আছিলোঁ, আমাৰ নামঘৰৰ মানুহ আহি গ'ল দেই, ভাল লাগে বোলো। এই বাইদেউক কৈ আছিলে, আপোনাক পাত্তা নিদিওঁ আৰু বোলো এতিয়া। এই বাইদেৱে কৈছে, এই নিদিলেও নাই, এনেই আৰু ধেমালি ধুমুলা এনেকৈয়ে চলি আছে। তাৰপিছত এয়া ভাতৰ খোৱা সময় আহি গ'ল, ভকতসকলে ভাত খালে। তেতিয়া কিন্তু ভিডিঅ' ক্লিপ লোৱা নহ'ল, যিহেতু অকণমান ব্যস্ত হৈ আছিলোঁ। এয়া কুঁহি আৰু কুঁহি ফ্ৰেণ্ড এগৰাকী আহিছিলে, ধুনীয়াকৈ খাই আছে দাদাহঁতৰ ল'ৰাকেইটা, আৰু ওচৰত যিমান বাইদেউহঁত আছিলে, বৌহঁত আছিলে, সকলোৱে খাই আছে। আমি ইয়াৰ পাছতিপথহে খাম আৰু। আচলতে বহুত বেছি মানুহো নাছিলে, কম সীমিত মানুহৰ মাজতে কৰিছিলে সকামখন। ভকতসকল আৰু এনেকৈ দুটা এটা পৰিয়াল, ইমানেই। খুব ধুনীয়াকৈ ভাত মুঠি খালোঁ, বহুত ভাল লাগিলে। বিশেষকৈ আমৰ চাটনি ইমান যে ভাল লাগিলে, বিহুৰ দিনাই খোৱা পদিনা আৰু আমৰ চাটনি। তাৰপিছত আকৌ কালিহে খাইছোঁ, খাবলৈ কিন্তু বিৰাট টেষ্টি লাগিলে। আজিলৈ আহিছোঁ দেই, বাই বাই। আৰু সকলোকে